পোনপ্ৰথমে নমস্কাৰ বন্ধুসকল, মই মোৰ ইউটিউব চেনেল স্বাগতম জনাইছোঁ আৰু চেনেলটোলৈ মোক ছাবস্ক্ৰাইব কৰাৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ। মোৰ শ্ৰী শ্ৰী মা কালী মন্দিৰ স্থাপিত 2016 ইংৰাজী স্থাপিত হৈছিল। আজি মই এইখন মন্দিৰত সোমাব নোৱাৰিলোঁ। আজি জাষ্ট মই গেটৰ পৰা আপোনালোকক স্বাগতম জনালোঁ। মোৰ সেয়ে বন্ধুসকল, মোৰ নতুন ব্লগ আৰু ভুল হ'লে মোক মাফ কৰি দিবা। আৰু ব্লগ ভিডিঅ'টো কেনেকৈ আৰম্ভ কৰোঁ। বন্ধুসকল, এয়া আমাৰ গাঁৱৰ মই পঢ়া স্কুলখন মোমান আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়। অলপ জুম কৰি দেখাই আছোঁ আপোনালোকক, চাওক। এয়া মই ইয়াত পঢ়িয়ে বকো হাইস্কুললৈ গৈছিলোঁ। সৰু কথা বহুত ভাল লাগে মনত পৰিলে। অ'কে, ব'লক। আৰু গছজোপা কিন্তু বহুত সুন্দৰ হৈ এতিয়াও আছে। আমি ব'লক বকোলৈ যাওঁ আৰু বকো বজাৰত আমি মাংস কিনিবলৈ যাম। ব'লক আজি এনেকৈ মেইন ৰাস্তাৰ ওলাওঁতে আৰু গণেশ মন্দিৰ হয়। মোৰ ককা ইয়াতে পূজা কৰিছিলে, পূজাৰী আছিলে। চ' তেখেত এতিয়া নাই। আজি 2009 চনতে ঢুকাইছে। মই এতিয়া বকত গৈ আছোঁ। আমাৰ এইটো হাহিম আৰু মোমান গাঁওখনৰ ওচৰা পখৰে একদম এখন মেঘালয় যাব পাৰে এই ৰাস্তাটি। খুব সুন্দৰকৈ বনাই দিছে। আজি 3 বছৰ আগত একচুৱেলি ৰাস্তাটো বহুত বেয়া আছিলে, কণ্ডিশ্যন একদম বেয়া। মানে চাইকেল ল'লেও মানে অসুবিধা লাগে, গাড়ী ঠেলা চলালেও বহুত মানে অসুবিধা লাগে। এতিয়া সুন্দৰকৈ বনাই দিছে, ভাল লাগিছে। গৈ আছোঁ, আহক ৰাইজ। আৰু 2 মিনিট লাগিব। আমি বকো বজাৰত গাড়ীখন ৰখালোঁ। এতিয়া গাড়ী লগ কৰি আমি এতিয়া মাংস দোকানলৈ যাম। গাহৰিৰ কি ৰেট চলি আছে, আৰু মইতো ক'লোৱে আজি স্পেচিয়েল গাহৰি চাটনি খাম। অ'কে, ব'লক। আমাৰ বকৰ গাহৰি, মই ইয়াৰ পৰা গাহৰি কিনো। আপোনালোকে যদি ইয়াত কিনিব আহে খুব কম দামত আহক। মই সৰুকৈ শ্বপিং মলৰ এখন সোমালোঁ। এইখিনি আমাৰ এলেহা বেংকৰ একদম লগালগি এই দোকানখন একদম লগালগি।